ধৰাবি দেই মোৰ লগত আহি থাক ধৰি ধৰি এয়াই হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘ এয়া চাওক বন্ধুসকল গোটেই মানুহে মানুহ এয়া হৈছে মূল মঞ্চ চাওক আপোনালোকে কি ডাঙৰ মঞ্চ মাধৱীলতা আইগৰাকীক আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো সহায় সহযোগিতা কৰি এই পবিত্ৰপুৰীৰ সৃষ্টিকৰণৰ ভট সেৱাৰ আদৰ্শই চানেকিয়ে আজি আমাৰ উন্নতখণ্ড সমবেত হ'ব কোনো মানৱীয় শক্তি সামৰ্থ্যৰে সমস্ত ভকত বান্ধৱক সম্পূৰ্ণভাৱে সেৱা শুশ্ৰূষা কৰা নামঘৰ মহাসমুদ্ৰত পৰিণত হোৱা জনসমুদ্ৰত পৰিণত হোৱা এনেখন ক্ষেত্ৰত সমবেত হোৱা মাপকাণ্ড আদিত্যসকলক নৰৰূপী নাৰায়ণ মাপকাণ্ড আদিত্যসকলক সেৱা শুশ্ৰূষা কৰা সম্ভৱ নহয় আমি যদি আমাৰ শক্তি সামৰ্থ্য থাকে অন্তত বিশ্বাস সামৰ্থ্য থাকে সমস্তখিনি সকলোৰে ক্ষমতা হ'ব এই আত্মবিশ্বাস লাগে আমি সকলোৰে আগবাঢ়িছিলোঁ পতাকা বেদী আমি মাধৱীলতা এগৰাকী আদৰণি জনাবৰ বাবে অনুৰোধ জনাই আমি নিবেদন কৰিছোঁ জয়তীয়া প্ৰাথমিকৰ মা মণিমাই শইকীয়া আইগৰাকীয়ে শ্ৰীমন্ত ভৰালী বামজনা বিচাৰি আমাৰ ২ নম্বৰ অনুসন্ধান বন্ধুসকল এয়া অসমৰ যিমানবোৰ জিলা আছে সেই জিলাবোৰৰ শিবিৰবোৰ অসমত যিমান জিলা আছে সকলোৰে মানে সকলো জিলাৰে শিবিৰবোৰ এইবিলাক আপোনালোকে চাই যাই থাকক ৰঙাই জিলা শাখাৰে বহুত শিবিৰ বনাইছে বিফল বৰা বাইজনা আপোনাক বিচাৰি সব ৰঙিয়াই দেখোন বজালি জিলা শাখা সব দুটা দুটা শিবিৰ বনাইছে দুটা এইবিলাক বৰপেটা জিলা শাখা এক বিজনী জিলা শাখা তোফাগঞ্জা জিলা ধুবুৰী জিলা শাখা মানে অসমৰ যিমানবোৰ জিলা আছে সকলো জিলাৰ এইবিলাক শাখা শিবিৰ আৰু ভৱানী কুমাৰ আইগৰাকীক অঞ্জনা তালুকদাৰ আইগৰাকীয়ে বিচাৰি আছে আপুনি য'তে নাথাকক কিয় ৩ নম্বৰ অনুসন্ধান কক্ষলৈ আহিবলৈ আমি সেৱা জড়িত কৰিছোঁ বঙাইগাঁও জিলা শাখা ধূপকাঠিৰ ব্যৱসায় কৰিলা গোৱালপাৰা জিলা শাখা দক্ষিণ পশ্চিম কামৰূপ জিলা শাখা দক্ষিণ পশ্চিম কামৰূপ জিলা শাখা পলাশবাৰী জিলা শাখা কামপুৰ জিলা শাখা কাছাৰী জিলা শাখা কাছাৰ জিলা শাখা আমৰেং চৰাইদেউ জিলা ডিব্ৰুগড় জিলা শাখা গাঁও জিলা শাখা
বাক্সা জিলা শাখা হাজো জিলা শাখা আহি পাইছোঁ দৰং জিলা বাক্সা জিলাৰ মঞ্জিত কুমাৰ দৰং জিলা শাখাৰ দুটা শিবিৰ পিনে মাজেদি যাম আৰু বাক্সা জিলাৰ বনজিৎ কুমাৰ বাপে শিবিৰৰ পৰিৱেশ দেখাই আছোঁ আপোনাৰ দৰং জিলা শাখাৰ শিবিৰ কেনেকৈ থাকে আপোনালোকে গম পাব তো বাইক চাইক লৈ আছে নে চব শিবিৰৰ ভিতৰত কেনেকৈ থাকে আপোনালোকে চাওক এইবিলাক চব দৰং জিলাৰ শিবিৰ আমাৰ দৰং জিলাৰ শিবিৰ নাম ধৰাটো চাই হ'ব টকা 1 মিনিটৰ কাৰণে চব শিবিৰৰ ভিতৰত কেনেকৈ নাম ধৰি আছে শিবিৰত থাকি এনেকৈ নাম ধৰা আনন্দ বেলেগ ভোজনালয় চাওক 10,000 মানুহে একেলগে খাব পৰা ভোজনালয় চাওক মানুহবিলাকে বহি আছে 10,000 মানুহ একেলগে ভাত খাব প্ৰসাদ খাব আমার আপনারা নিজেই যে এইবারে যাও এইবারে কৈ দিয়ক মই এখনো খাব পারবো এইবারে আছে আমার এবারে আছে তার তাই কৈ দিয়ক এইবারে অন্ন পোৱা নাই দাইল পোৱা নাই চব্জি পোৱা নাই এইটো নগৰ দিন আপোনালোকৰ কাপোৰৰ প্ৰয়োজন ভাবক চিন্তা কৰক মানুহ চাওক আপোনালোকে একেলগে 10,000 মানুহে প্ৰসাদ খাব ইয়াতে লাইট দিয়া নাই নেকি আছে লাইট এয়া মা আৰু মই মহাপ্ৰসাদ খাবৰ কাৰণে বহিছোঁ 10,000 মানুহ খাব পৰা ভোজনালয় চাওক আপোনালোকে এনেকুৱা পৰিৱেশ ক'ৰবাত দেখিছেনে আপোনালোকে কেৱল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনতে পাব এনেকুৱা 10,000 মানুহে একেলগে মহাপ্ৰসাদ খোৱা এজন আইসকলে দালি চব্জি দি আছে পানী দি আছে ভাত দি আছে আমি খাম আপোনালোকে আৰু এচাক প্ৰসাদ বনাই আছে চৌকা কেইটা আছিল মই পাহৰিলোঁ বাৰু 7-6টা মান হ'ব নেকি এচাক
সাতশটা চৌকা হ'ব। প্ৰসাদ লৈ গৈ আছে ঠেলাত নিনিলে উপায় নাই। এয়া আমি মহাপ্ৰসাদ লৈ দি তামোল খালোঁ। মায়ে ঘৰৰ পৰা তামোল লৈ আহিছিলে। এয়া আপোনালোকে ৰান্ধনীসকলে ৰান্ধি আছে।